সোণালী অতীত বিচাৰি নলবাৰী জিলাৰ উত্তৰ বৰক্ষেত্ৰীৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ দমদমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নামত উৎসৰ্গিত 2012-13 বৰ্ষৰ কেইজনমান প্ৰাক্তন ছাত্ৰৰ শ্ৰদ্ধাৰ্ঘ্য কথা আৰু পাঠ কুলদীপ পাঠক। কি যে মধুৰ আছিল আমাৰ সেই সোণালী অতীত। শব্দবোৰ যেন বিৰল হৈ পৰে, অলপ নীৰৱ হৈ ৰৈছে আমাৰ সোণোৱালী অতীতক কাগজত ৰচিবলৈ। মনত পৰাৰে পৰা আমাৰ খেলৰ লগৰী সেই ধূলি বালি বোকা বৰষুণ দিনবোৰ যেন মাথো এটি ছেকেণ্ডতেই শেষ হৈ গৈছিল আৰু বছৰবোৰ আছিল মাথো এটি ঘণ্টা। কিন্তু হঠাৎ থমকি ৰৈছিলোঁ সিদিনা, যিদিনা বুজি উঠিছিলোঁ শিক্ষাৰ মেটমৰা বজাৰ, আৰু যি বজাৰ বাহক হ'বলৈ আমাৰ সাহসৰ অভাৱ হৈছিল। প্ৰতিবাৰেই কম্পিত হৈছিল আমাৰ ল'ৰালিৰ কোমল বুকুখন। নিজকে তুলনা কৰিছিল মাছ সাগৰৰ ঢৌত পৰি দিক বিদিক হেৰুওৱা বতাহীন নাওখনৰ দৰে। অৰ্থহীন জীৱনৰ নিচা বজাবোৰ বুকুত লৈ ৰঙতে ৰাঙলী হৈ সময়বোৰ অথলেই অতিবাহিত কৰিছিলোঁ, ৰঙৰ দৰে অবাবতেই বহি থাকি। আজিও দুচকুত উজলি ধৰা দিয়ে সেই দৃশ্য। মনত পৰে নিজকে মাজে সময়ে সান্তনা দিছিল, এয়াই জীৱন, জীয়াই থকাৰ অন্য এটা নাম। « 2012 চনৰ 1 জানুৱাৰী জীৱনত সেইদিনা প্ৰথমবাৰ খোজ পেলাইছিল দমদমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বুকুত। এজন ছাত্ৰ হিচাপে চকুত অযুত সপোন, ভাল মানুহ হওঁ, ভাল কাম কৰি আনৰ আদৰ্শ হ'বলৈ যত্ন কৰে। কিন্তু শিশুসুলভ মনটোৱে সদায় বাধা দিছিল। মন আৰু বিবেকৰ মাজৰ যুদ্ধখনত যে সদায় মনৰেই জয় হয়, নিঃসন্দেহে তাৰ প্ৰমাণ পাইছিল। আৰু মনটোক আওকাণ কৰি এজন প্ৰকৃত ছাত্ৰ হিচাপে নিজকে মানি ল'ব পৰা নাছিল কাহানিও। কথাবোৰ বেয়া বুলি জানিও নকৰাকৈ থকা নাছিল। মনটোক বান্ধি ৰাখিবলৈকো আমাৰ সামৰ্থ্যৰ অভাৱ হৈছিল। সপোন দেখিছিল জীৱনটো নতুনকৈ গঢ় দিয়াৰ। কিন্তু শিশুসুলভ ধেমালিয়ে যেন সময়বোৰক আকৌ ৰঙৰ সতে বিলীন কৰি দিছিল, ল'ৰালিৰ সেই ছবি অঁকা বহীখনৰ দৰে। জীৱনে বাৰে বাৰে বজাইছিল ৰণহীয়া। জীৱন সাগৰ মন্থন কৰিবলৈ প্ৰতি ক্ষণতে ধ্বনিত হৈছিল ভাৱৰ চিঞৰ। কিন্তু ভিতৰ হৃদয়খনে আকৌ যেন থমকি ৰৈছিল, কিয়নো মাছ সাগৰৰ মাজতে আমি লগ পালোঁ এটা জ্যোতিৰ্ময় দ্বীপ, দমদমা উচ্চ মাধ্যমিক বিদ্যালয়। যিয়ে আমাৰ জীৱনৰ গতিপথ সলনি কৰি দিলে, পূৰ্ণিমাৰ জোনটো হৈ পোহৰাই তুলিলে আমাৰ অমাৱস্যাময় জীৱন। বতাহীন নাওৰ বুকুত পাল ধৰি দি আমাক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিলে। যিটো দ্বীপৰ মানুহবোৰে নিজে নাখায়ো আমাক খুৱালে। হয় দে, আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আমাৰ স্কুলখনৰ কথা। বিনা দৰমহাতেই ছাৰসকলে কিমান যে কষ্ট কৰিছিল আমাৰ বাবে। কেনেকৈনো পাহৰিম আমাৰ সপোনক নৱৰূপ দিয়া দমদমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ কথা। কেনেকৈনো পাহৰিব পাৰিম কলিতে মৰহি যোৱা সপোনক জীৱন্ত কৰি তোলা ছাৰ বাইদেউসকলৰ কথা। সেই মহান ব্যক্তিসকল দিব পাৰিম জানো বিনা বেতনে স্বাৰ্থহীনতাৰে আপোনালোকে কৰা শিক্ষাদানৰ প্ৰতিদান? আমি যেন সদায় ঋণী হৈ ৰওঁ। আপোনালোকৰ কষ্টৰ প্ৰতিদানত আমি দিব পৰা শ্ৰদ্ধাৰ্ঘ্যটো তেনে এটি তুচ্ছ শব্দ নহ'বনে? কি যে কৰিছিলোঁ স্কুলখনত, আজিও মনত পৰে। কত যে কি কৰিছিলোঁ,
খেল ধেমালি হাঁহি আনন্দ তাৰ মাজেৰেই পঢ়া শুনা মুঠতে ৰভিকতাৰ মাজেৰেই পাৰ হৈছে ক্লাছ পঢ়া সময় পঢ়া আজিও মনত পৰে মাজে সময়ে কাৰ্যালয়ৰ ব্যস্ততাকো নেওচি হেড ছাৰ শ্ৰীযুত জিতেন্দ্ৰনাথ পাঠক ক্লাছলৈ অহা সময় প্ৰতিটো ক্লাছতে একোটাকৈ নতুন জ্ঞান দিবলৈ যত্ন কৰে কেনেকৈ পঢ়িব লাগে শিকোৱা জীৱনত লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰিবলৈ সকলোবোৰ চোন আজিও মনত পৰে ধীৰেন ছাৰৰ মিঠা কণ্ঠেৰে কৰা অসমীয়া বিষয়ৰ ৰসিকতা নিৰ্মলা বাইদেউৰ সাধুকথাৰ চলেৰে মাতৃভাষা বিজ্ঞান ৰত্নেশ্বৰ ছাৰৰ ঐশ্বিক গণিত বীজগণিত ত্ৰিকোণমিতিৰ পৰা জ্যামিতিৰ পাঠ্যাভৰা স্বৰূপ পাঠ্যক্ৰম নগেন ছাৰৰ ইংৰাজী আৰু গ্ৰামাৰ ABCDখন দেখিলেই ভয় খোৱা আমাক বিভিন্ন উদাহৰণেৰে গ্ৰামাৰ শিকোৱা নীৰেণ ছাৰে বিজ্ঞান মুখস্থ মোহন ছাৰৰ সংস্কৃতৰ শ্লোক কুহুতীয়া সাধুকথাবোৰ উৰ্মিলা বাইদেউৰ সমাজ বিজ্ঞান আৰু হিন্দী আকবৰ বাবৰ শ্বেৰশ্বাহৰ জীৱন কাহিনী ভূঞা ছাৰৰ আৰবী ধেমালিৰ চলেৰে সাধাৰণ জ্ঞান মৃদুল ছাৰৰ পাকৈত আঙুলিৰ সহায়ত কম্পিউটাৰ শিক্ষা এইবোৰেই যেন মোৰ জীৱনৰ প্ৰথম অধ্যায় ভাবিব নোৱাৰাকৈয়ে এজন দুৰ্দান্ত প্ৰেমিক হৈ পৰিছিলোঁ আমাৰ মৰমৰ দমদমা উচ্চ মাধ্যমিক বিদ্যালয়খনত থকা প্ৰতিটো বস্তু বিদ্যালয়খনত কটোৱা প্ৰতিটো মুহূৰ্ত ঐ চাচোন গছকেইজোপা কিমান ডাঙৰ হ'ল তাহানিতে আমি ৰোৱা দেৱদাৰু কেইজোপা বৰ ডাঙৰ হ'ল আজিও মনত পৰে জিৰণিত বগৰী পাৰিবলৈ গছৰ উঠোতে কাইটৰ আচৰ খাই লং পেণ্ট ফাটি যোৱা লগৰবোৰে জকাইছিল ঘৰত মায়ে গালি পাৰিছিল মুঠতে এক বুজাব নোৱাৰা আনন্দ মুহূৰ্ত ভাবিলে মন প্ৰাণ ভৰি উঠে আজিও পিছে কবি মনত পৰেনে তোৰ তই যে গছৰ তলত বহি ৰোমান্টিক কবিতাবোৰ লিখিছিলি হা সেই বিশাল পুখুৰীটোৰ পাৰত বহি কবিতা লিখা আজিও চোন মনত পৰে গছ লতা চৰাই চিৰিকটি পানী মাছ গৰু ছাগলী ল'ৰা ছোৱালী কোনটো যে মোৰ কবিতাৰ বিষয় লিখিছিল গিৰিজ খুৰাই বজোৱা বেলৰ শব্দ শুনি অভিমানী হৈ ফুলি উঠে আমাৰ মন প্ৰাণ কিয়নো জিৰণিৰ আধা ঘণ্টাটো যে আমাৰ আশয় নাই সন্মুখৰ দোকানখনত বহি আড্ডা দিয়া কেৰমৰ গুটি টুকুৰিওৱা সমনীয়াবোৰক বিভিন্ন উপনামেৰে মতা আৰু যে কত কি মুঠতে বিদ্যালয়খনত কটোৱা সময়খিনি কেনেকৈ পাৰ হৈ ঘুমেই পোৱা নাছিল খেল ধেমালি হহা কন্দা কাজিয়া পেচাল বিচাৰ অভিযোগ ছাৰসকলৰ বুজনি কি যে হোৱা নাছিলে এই সকলোবোৰ চিৰদিনলৈ খোদিত হৈ ৰ'ব আমাৰ মনৰ সাজপাত ঐ স্কুল সপ্তাহৰ কথা পাহৰিলি নেকি বিদ্যালয় সপ্তাহ চলা সেই বিশেষ সপ্তাহ দৌৰ কেৰম কাবাডী ক্ৰিকেট ফুটবল ভলীবল সকলো ধৰণৰ খেলেৰে ৰোমাঞ্চকৰ হৈ পৰিছিল বিদ্যালয়ৰ খেলপথাৰ আকস্মিক বক্তৃতা তৰ্ক কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নানান কথা শিকিছিলোঁ ইয়াৰ লগে লগে সময়ে আগবাঢ়ে বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা ভূপেন্দ্ৰ সংগীত জ্যোতি সংগীত বিষ্ণু সংগীত আধুনিক গীত নৃত্য নাটক অভিনয় আবৃত্তি সকলোবোৰেই চোন এক এৰাব নোৱাৰা অংগ আছিল আমাৰ সোণোৱালী অতীত আমাৰ বিদ্যালয়খন পাহৰণিৰ গভীৰ গৰ্ভয়ো গ্ৰাস কৰিব নোৱাৰা এক চিৰস্মৰণীয় স্মৃতি বছৰৰ আৰম্ভণিতেই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজা সকলোৰে হাত উজানত পূজাখন সুকলমেই পাৰ হয় পুনৰ ন উদ্যমেৰে কিতাপৰ পাতত দৃষ্টি নিক্ষেপ কবিতা মুখস্থ বিজ্ঞানৰ প্ৰশ্নোত্তৰ নোৱাৰাৰ বাবে খোৱা ছাৰৰ কোৰ বীজগণিত পাটিগণিত জ্যামিতিৰ উপবাদ্য লিখা নৰা নৰস্য নৰয় নৰানাম সংস্কৃতৰ শব্দৰূপ ধাতুৰূপ পঢ়া সমাজ বিজ্ঞানৰ চন তাৰিখ মুখস্থ নথকা বাইদেউৰ গালি আৰু বেতৰ কোৰ
নগেন ছাৰে বৰ্ডলৈ মাতিলেই ভাৱেল ভাৰ সকলো পাহৰি যোৱা। আজি 5 বছৰ পিছতো সকলো চোন একেই আছে আমাৰ মনৰ বুৰঞ্জীখনত। 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা স্কুল চৌহদত গছ পুলি ৰোৱা, প্ৰকৃতি সম্বন্ধীয় নানান আলাপ আলোচনা। স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস উপলক্ষে পতাকা উত্তোলন, জাতীয় পতাকাক সন্মান জনাই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন। 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনটোত ছাৰহঁতৰ বাবে বিশেষ কিবা এটা কৰিবলৈ যত্ন কৰা, লগতে কিছু অন্তৰংগ আলা। এই সকলোবোৰেই চোন এক যুগমীয়া স্মৃতি আমাৰ সোণোৱালী অতীত। পৰীক্ষাৰ বহি দিয়াৰ দিনাখনৰ কথা মনত পৰেনে তহঁতৰ? পৰীক্ষাৰ বহি দিয়াৰ দিনটোৰ কথা মনত পৰিলে বুকু কঁপি উঠে। 80তকৈ কম নম্বৰ পালে 2 কোপ, 60তকৈ কম নম্বৰ পালে 3 কোপ, 40তকৈ কম নম্বৰ পালে 4 কোপ আৰু 30তকৈ কম নম্বৰ পালে 5 কোপ। ইংৰাজী আৰু গণিতৰ বাহিৰে বাকীবোৰত অৱশ্যে 1 বা 2 কোপ খায়েই বহিটো পাইছিল। কিন্তু আজিও আমাৰ মনলৈ ভাহি আহে 10ম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ গণিতৰ নম্বৰ দিয়াৰ দিনাখনৰ কথা, য'ত সৰ্বাধিক মাত্ৰ 27 নম্বৰ পাইছিলোঁ আমি। আৰু তাৰ বাবেইতো ক'বই নালাগে, পিঠি চিৰাচিৰ হৈ গৈছিল। তেতিয়াৰ পৰাই আমি সংকল্পবদ্ধ হৈছিলোঁ যে গণিত পঢ়িম, গণিত কৰিম, গণিতলৈ আৰু আমি ভয় নকৰোঁ। বিদায় মিটিঙৰ কথা ক আকৌ, কিমান যে দুখৰ আছিল। চাওঁতে বছৰ দুটা যেন অতি সোনকালেই পাৰ হয়। আমাৰ মৰমৰ বিদ্যালয়খনৰ বুকুত আৰু বহুতো সোণোৱালী অতীত ৰচিবলৈ ৰৈ গ'ল। 2013 চনৰ ডিচেম্বৰ মাহৰ 26 নে 28 তাৰিখ জীৱনত প্ৰথমবাৰ অশ্ৰুযুক্ত নয়নেৰে ভৰি দিছিলোঁ দমদমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাকৰি। সিদিনা 10ম শ্ৰেণীৰ বিদায় সভা। আমাক শ্ৰেণীকোঠাৰ পৰা ছাত্ৰৰূপে বিদায় জনোৱা হ'ব। আমাৰ ঠাইত নতুন ছাত্ৰ ছাত্ৰী আহিব। নিষ্ঠুৰ সময়ে আমাৰ মৰমৰ বিদ্যালয়খনৰ লগতে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলকো কাঢ়ি ল'লে আমাৰ পৰা। সিদিনাৰ সভাখনত মুখেৰে এটাও শব্দ উচ্চাৰণ কৰিব পৰা নাছিলোঁ। দুচকুৰে বাধাৰ প্ৰাচীৰ নেওচিও দুধাৰি তপ্তলতক অহৰ্নিশে বৈ আহিছিল তললৈ। ছাৰহঁতে কৈছিল, তহঁতৰ বাবে এয়া আনন্দৰ সময়, কিয়নো আজিৰে পৰা এই স্কুল তহঁতে ত্যাগ কৰি জীৱনৰ সফলতাৰ বাটত আৰু এখোজ আগবাঢ়িবি। কিন্তু এজন অবাধ্য ছাত্ৰৰ দৰে সিদিনা এবাৰো মানি লোৱা নাছিল ছাৰহঁতৰ দুখ মিশ্ৰিত সেই বাক্য। ভাৱ হৈছিল আগন্তুক দিনবোৰো যেন ইয়াতেই ৰৈ যাম অসীমলৈ, চিৰদিনলৈ। ছাৰহঁতে আমাক অনেক বুজাইছিল সিদিনা জীৱনৰ বাটত কেনেকৈ খোজ কাঢ়িব লাগে, দূৰৈৰ কলেজ এখনত কেনেকৈ নিজকে চম্ভালি ৰাখিব পাৰি, মুখা আঁতৰাই এজন প্ৰকৃত মানুহ কেনেকৈ হ'ব পাৰি, ইত্যাদি ইত্যাদি। সঁচাকৈ সিদিনা ছাৰসকলে কোৱা প্ৰত্যেকটো কথাই চোন মনত আছে আৰু আজিও পালন কৰিবলৈ যত্ন কৰি আহিছোঁ। সিদিনা মই এটা কথা ভালকৈ উপলব্ধি কৰিছিলোঁ যে পোৱাৰ আনন্দতকৈ হেৰুৱাৰ বেদনা কিমান গভীৰ। বাস্তৱ জীৱনত প্ৰয়োজনীয়তা অনুভৱ কৰিছিলোঁ। 7ম শ্ৰেণীতেই পঢ়ি অহা দ্য লাষ্ট লেচন গল্পত। সেইদিনাৰ পিছৰে পৰাই বিদ্যালয়খনত আমাৰ পৰিচয়টো অলপ সলনি হ'ল, প্ৰাক্তন ছাত্ৰ। আৰু এতিয়া কি অৱস্থা স্কুলখনৰ? এতিয়া বিদ্যালয়খন প্ৰাদেশিকৰণ। কিন্তু দুখ লাগে জানো, যেতিয়া ইমান বছৰৰ পিছতো স্কুলখনৰ সেই একেই অৱস্থা, একেই শোচনীয় নিঃশকতীয়া ৰূপ দেখা পাওঁ। শিক্ষাৰ ক্ষেত্ৰতো বিদ্যালয়খনে আন বিদ্যালয়ৰ সৈতে সমানেই প্ৰতিদ্বন্দ্বিতা কৰি আহিছে, কিন্তু পৰ্যাপ্ত পৰিমাণে চৰকাৰৰ দৃষ্টি গতাবলৈ সক্ষম হোৱাকৈ নাই। প্ৰায় সকলো ধৰণৰ চৰকাৰী সাহায্যৰ পৰাই বঞ্চিত আমাৰ মৰমৰ বিদ্যালয়খন। আনকি ছাত্ৰ ছাত্ৰীসকলৰ খেলৰ সামগ্ৰীৰ বাবেও পুঁজিৰ অভাৱ। আমাৰ চৰকাৰলৈ এটি মাথো আঁতৰ অনুৰোধ, আমাৰ বিদ্যালয়খনক ধ্বংসস্তূপত পৰিণত নকৰিব, নিশেষ হ'বলৈ নিদিব। আমাৰ হেৰুৱা অতীতৰ সোণালী স্মৃতিবোৰ যে জড়িত হৈ আছে ইয়াৰ লগত, এয়া ভাঙি নিদিব চৰকাৰ, এয়া ভাঙি নিদিব।
শেষত মাথো এটা কথাই কওঁ, জয়তু দমদম উচ্চ মাধ্যমিক বিদ্যালয়। দমদম উচ্চ মাধ্যমিক বিদ্যালয়